নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ এটা নতুন ৰেচিপি কণীৰ দম বনাবলৈ মই প্ৰথমে কণীকেইটা সিজাই লৈছোঁ। সিজাই লৈ ধুনীয়াকৈ বাকলিখিনি এৰাই লৈছোঁ, লগতে আলুকেইটাৰো এৰাই লৈছোঁ। কণীৰ দম বনাবলৈ মই দুটা মিডিয়াম সাইজৰ পিঁয়াজ, আদা নহৰু পেষ্ট, গৰম মছলা, জিৰাৰ গুড়ি আৰু কাশ্মীৰী লাল মিৰ্চ লৈছোঁ। কাশ্মীৰী লাল মিৰ্চ দিলে কালাৰটো ধুনীয়া হয়, যাৰ ফলত দেখিবলৈও ধুনীয়া হয়। এতিয়া মই কণীকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কেৰাহীটো মই ধুনীয়াকৈ অকণমান তেল দি বহাই দিছোঁ। তেলখিনি প্ৰায় গৰম হৈছেই। এতিয়া মই কণীকেইটা ধুনীয়াকৈ কেৰাহীটোত দিম। কেৰাহীটো দি এতিয়া মই অকণমান হালধি গুড়ি এড কৰি দিম। হালধি গুড়ি দিলে কণীকেইটা দেখিবলৈ ধুনীয়া হয়। এতিয়া মই ধুনীয়াকৈ কণীকেইটা লৰাই দিম। কণীকেইটা মোৰ ফ্ৰাই হৈছে, ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া মই কণীকেইটা এটা বাচনত নমাই দিম। কণীকেইটা ফ্ৰাই কৰি মোৰ যথেষ্ট পৰিমাণত তেল ৰৈ গৈছে, মই তাৰ কাৰণে আৰু তেল নিদিওঁ। এতিয়া মই সেই তেলখিনিতে পিঁয়াজখিনি দিম, লগতে জলকীয়া কেইটাও দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এবাৰ মই হালধি গুড়ি আৰু বাকী থকা মছলাখিনি দি দিছোঁ। দি অকণমান ফ্ৰাই হ'বলৈ দিছোঁ। মছলাখিনি জ্বলি নাযাবলৈ ইয়াত মই অকণমান পানী এড কৰি দিছোঁ আৰু ভালদৰে ফ্ৰাই হ'বলৈ দিছোঁ। তেতিয়া পানী অকণমান দি দিলে গ্ৰেভিটো ধুনীয়া হয় আৰু মছলাখিনিও ধুনীয়াকৈ সিজি যায়। এতিয়া মই বইল কৰি থৈ দিয়া আলুখিনি ইয়াতে দি দিম। ভালদৰে লাৰি দি আলুখিনি ফ্ৰাই হ'বলৈ দিম। সোৱাদ অনুযায়ী ইয়াতে মই নিমখ দিম। আৰু পিছত অকণমান লৰাই দিম। আলুখিনি মোৰ প্ৰায় হৈ গৈছে। ইয়াতে অকণমান পানী এড কৰি দিম। আৰু এইখিনি উতলাই আহিবলৈ দিম। এতিয়া মই ফ্ৰাই কৰি থৈ দিয়া কণীকেইটা ইয়াতে দি দিম। মোৰ আঞ্জাখন ধুনীয়া হৈ গৈছে, উতলাহি। এবাৰ লৰাই দিছোঁ। মোৰ আঞ্জাখন প্ৰায় হৈয়ে গৈছে আৰু 2 মিনিটমান টাইম মই এনেকৈ উতলি থাকিবলৈ দিম। আঞ্জাখন হোৱাৰ পিছত মই এনেকৈ এটা পাত্ৰত ওলাই লৈছোঁ। আঞ্জাখন খাবলৈ খুবেই সোৱাদযুক্ত হয়। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে
তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।